নমস্কাৰ। আজিৰ এই ভিডিঅ'ত মই সকলো ৰাভা জনগোষ্ঠীক প্ৰণাম জনাই বক্তৃতা বা আলোচনা কৰিব ওলাইছোঁ। ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীন তিব্বতীয় ভাষা পৰিয়ালৰ মান তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলত এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলৰ কিছু পৰিমাণ ভাগ কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্ত তপশিলভুক্ত উপজাতি। এই ৰাজ্যত 2,77,000 ৰাভা লোকে বসবাস কৰে। ৰাভাসকল মূলত 11টা ভাগত বিভক্ত। 1 কোচা, 2 ৰঙাধানী, 3 পাটি, 4 দাহাৰী, 5 মাইতৰি, 6 ততলা, 7 বিতলীয়, 8 চুঙা, 9 স্তানা, 10 হালোৱা, 11 মদাহী। ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ বৃহত্তৰ হিন্দু মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। ৰাভা জনগোষ্ঠী উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ হ'ল অসম, পশ্চিমবংগ, ভাৰত। ভাষাসমূহ ৰাভা ভাষা, ধৰ্ম হিন্দু ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্ম। ভাষা ৰাভা জনজাতিৰ মানুহসকলে ৰাভা ভাষাত কথা কয়। বড়ো, গাৰো, কাছাৰী ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্ত্বিক যোগাযোগ আছে। ৰাভা জনগোষ্ঠীৰ জীৱিকা কোৱা হয় যে ৰাভা সম্প্ৰদায়ৰ মানুহৰ লগত প্ৰকৃতি আৰু জংঘলৰ এক নিবিড় সম্পৰ্ক আছে। পূৰ্বতে তেখেতসকলে ঝুম খেতি কৰিছিল। 19বিংশ শতাব্দীৰ ষষ্ঠ দশকত ভাৰতত ইংৰাজ শাসকসকলে জলপাইগুৰি, ডুৱাৰ্ছ আৰু অসমৰ জংঘলবোৰক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰাৰ লগে লগে ৰাভাসকলৰ এই জীৱন ধাৰণৰ পৰিৱৰ্তন হয়। বৰ্তমান ৰাভা সম্প্ৰদায়ৰ লোকসকল চাকৰি, ব্যৱসায়, বাণিজ্য ইত্যাদি বিভিন্ন জীৱিকাৰে নিযুক্তি হৈ আছে। এইসকলৰ সৰহভাগ মানুহে বনকৰ্মী অথবা কৃষক। ৰাভাসকলৰ ধৰ্ম-আচৰণ। ৰাভাসকলৰ প্ৰকৃতিৰ উপাসক। মাজত মূৰ্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে বৰ্তমান মূল ধৰ্ম পালনৰ লগে লগে হিন্দু ধৰ্মৰ কিছু আচাৰ আচৰণ পালন কৰে। ৰাভাসকলৰ প্ৰধান দেৱতা হ'ল ঋষি বা মহাকাল। সকলোবোৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ইয়াৰ পূজা অতি আৱশ্যক। ইয়াৰ বাদেও ৰাভাসকলৰ আৰু 2 দেৱী হ'ল ৰংগতুক আৰু বছেক। এই দুগৰাকী ঋষি বা মহাকালৰ কন্যা বুলি ভবা হয়। ৰংগতুক আৰু বছেক হ'ল পাৰিবাৰিক ধন সম্পত্তি দেৱী। ৰাভাসকলৰ মূলত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অনুগামী। এওঁলোকে পৰিবাৰৰ জ্যেষ্ঠ কন্যা
পাৰিবাৰিক সূত্ৰৰ এই দুই দেৱীৰ সদিকাৰ হয়। বৰ্তমান বহু ৰাভা লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য আৰু গীতত ৰাভাসকলৰ সমাজ এক অবিচ্ছেদ্য অংগ। তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ আৰম্ভ আৰু শেষত নাচ আৰু গান, তাকে কোৱা হয় যে সকলো ৰাভা মহিলাই নৃত্য আৰু গীতত পাৰদৰ্শী। অসমৰ অন্যতম প্ৰধান জনগোষ্ঠীৰ ৰাভাসকলৰ ভাৰী গান এবিধ লোকনাট্য হিচাপে পৰিচিত। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলত পাতিৰ ৰাভাসকলৰ মাজত এই ভাৰী গান অতীজৰ পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰী গান বা বৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। ভাৰী শব্দৰ অৰ্থ হ'ল ওজন, গধুৰ বা গান মানে হৈছে গীত। সাধাৰণতে সমাজৰ কোনো বিদ্বান লোকে বা গুৰুৱে এই নাটশৈলীৰ বিষয়ে সভ্যাস দিয়ে বা এই নাটবিধত পাতিৰ বা ৰাভাসকলে গুৰুবিদ্যা বুলিও কোৱা হয়। এইবিধ নাটৰ প্ৰদৰ্শনৰ প্ৰধানকৈ দোল আৰু তাল ব্যৱহাৰ কৰা হয়। ৰাভা জনগোষ্ঠীৰ উৎসৱ কেঁচাই কাটি বা লাঙামৰা। কেঁচাই কাটি বা লাঙামৰা ৰাভাসকলৰ বসন্তকালীন পৰিৱেশত পালন কৰা এটা প্ৰধান অনুষ্ঠান। এই অনুষ্ঠানটোৰ উপাস্য দেৱতা হৈছে বুঢ়ালং আৰু দেৱী হৈছে কেঁচাই কান্তি বা মহাশয়। ৰাভাসকলে এই অনুষ্ঠান টানত পালন কৰে। এই অনুষ্ঠানটোৰ উপলক্ষত ৰাভাসকলে গড় দুৱাৰ, আলি পদূলি চাফ চিকুণ কৰি উপবাসত ব্ৰত পালনৰ মাজেদি দেওদানি নচুৱাই গাঁৱৰ পৰা অভয় অমংগলৰ দূৰ কৰাৰ বিশ্বাসত কলপটুৰে নিৰ্মিত এটা ডিঙিত তুলি কেঁচাবোক এবাৰ শোভাযাত্ৰা কৰি নদীত উটুৱাই দিয়ে। শোভাযাত্ৰাৰ সময়ত জাতীয় বাদ্য বজোৱাৰ উপৰিও সংকীৰ্তন কৰা হয়। এই পূজাৰ বিশেষত্ব এই যে ইয়াত আই নবনি আৰু অন্যান্য অপদেৱতাক দেওদনি নচুৱাৰ গাঁৱৰ পৰা মাটি বা কেদি নিওঁতাসকলৰ গাঁৱৰ মানুহৰ ঘৰৰ বাহিৰৰ যতে যি পায় মহতিয়াই লৈ যায়। এইদিনা গৃহস্থই ঘৰৰ ভিতৰত সোমাই থাকে। পূজাৰীসকলে পূজাৰ এখত পিছলৈ উভতি নোহোৱাকৈ ঘৰত সোমায়। এই পূজাত বিভিন্ন দেৱী দেৱতাক বিভিন্ন বলি বিধানেৰে মদ ভাত খাই গীতৰ নৃত্য দিনটো অতিবাহিত কৰে। শেষত পুনৰবাৰ ৰাভা জনগোষ্ঠীক শুভেচ্ছা জনাই মোৰ চমু আলোচনা সামৰণি মাৰিছোঁ। লগতে এই ভিডিঅ'টোত ৰাভাসকলৰ বিষয়ে নিশ্চয় অলপ হ'লেও জানিব পাৰিছা। ধন্যবাদ।